নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ আকৌ নতুন এটা ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে 30টা জেনেৰেল নলেজৰ ওপৰত কুৱেশ্যন আৰু এনচাৰ, আৰু আপোনালোকক ইয়াতে 10 ছেকেণ্ড সময় দিয়া হ'ব। যদি এই 10 ছেকেণ্ডৰ আগতে উত্তৰটো দিব পাৰে তেন্তে কমেণ্ট কৰি জনাবচোন। তেন্তে বলকচোন দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে প্লিজ সকলোৱে লাইক এটা কৰিব, আৰু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি দিব। অসমৰ ইতিহাসৰ মধ্যযুগ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ বেংগল চুলতানৰ অসম আক্ৰমণৰ পৰা। অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? উত্তৰ বকতিয়াৰ খিলিজ। বকতিয়াৰ খিলিজ কাৰ সামৰিক সেনাপতি আছিল? উত্তৰ কুতুবুদ্দিন ভাই। গছক অসমৰ জাতীয় গছ হিচাপে জনা যায়? উত্তৰ হুলুং গছ। ইলতুৎমিছৰ পুত্ৰ মহম্মদ শ্বাহে অসমত আক্ৰমণ কৰাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? উত্তৰ পৃথু ৰজা। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ চুকাফা। আহোমসকল ক'ৰ পৰা অসমলৈ আহিছিল? উত্তৰ মাওলুং ৰাজ্যৰ পৰা। কোন চনত চুকাফাই তেওঁৰ ৰাজধানী মংমাও ত্যাগ কৰিছিল? উত্তৰ 1215 খ্ৰীষ্টাব্দত। আহোমসকল কোনটো পৰ্বত পাৰ হৈ অসমলৈ আহিছিল? উত্তৰ জেড-জেনচেন। কিমান খ্ৰীষ্টাব্দত চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকা প্ৰৱেশ কৰিছিল? উত্তৰ 1228 খ্ৰীষ্টাব্দত। কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল? উত্তৰ চুকাফা ৰজাই। বুৰঞ্জীসমূহ প্ৰথমে কোন ভাষাত সংকলিত কৰা হৈছিল? উত্তৰ আহোম ৰজাই। আহোমসকলৰ বুৰঞ্জীবোৰ কিহৰ বাকলিত লিখা হৈছিল? উত্তৰ সাঁচি গছৰ বাকলিত। আহোমসকলে তেওঁলোক কাৰ বংশধৰ বুলি বিশ্বাস কৰে? উত্তৰ ইণ্ডৰ বংশধৰ বুলি বিশ্বাস কৰে। কোন চনত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল? উত্তৰ 1253 খ্ৰীষ্টাব্দত। যেতিয়া চুকাফা অসমলৈ আহিছিল তেতিয়া মৰাণৰ ৰজা কোন আছিল? উত্তৰ বড়ৌচা। বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদবী কোনজন ৰজাই সৃষ্টি কৰিছিল? উত্তৰ চুকাফা ৰজাই। কোন চনত চুকাফাৰ মৃত্যু হৈছিল? উত্তৰ 1268 খ্ৰীষ্টাব্দত। চুকাফাই কেইবছৰ ৰাজত্ব কৰিছিল?
উত্তৰ ৩৬ বছৰ। আহোমসকলৰ মুঠ কেইজন ৰজা আছিল? উত্তৰ ৪০ জন ৰজা আছিল। আহোমসকলে কেইবছৰ অসমত ৰাজত্ব কৰিছিল? উত্তৰ ৫৯৮, প্ৰায় ৬০০ বছৰ। ইংৰাজে কোন চনত অসমত দাস প্ৰথা বন্ধ কৰিছিল? উত্তৰ ১৮৪৩ চনত। অগণীয়া ৰজা কোন আছিল? উত্তৰ জয়ধ্বজ সিংহ। জলকোঁৱৰ কোন আছিল? উত্তৰ এলভিছ আলী হাজৰিকা। ভাস্কৰ বৰ্মনক ভীষ্মৰ সৈতে তুলনা কৰা কিতাপখনৰ নাম কি আছিল? উত্তৰ হৰ্ষচৰিত। হিউৱেন চাঙৰ মতে পুৰণি কামৰূপৰ মানুহে কি খেতি কৰিছিল? উত্তৰ কঁঠাল আৰু নাৰিকল। অসমত তেল শোধনাগাৰ ক'ত ক'ত আছে? উত্তৰ ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড়। অসমৰ সৰ্বাধিক ৰেচম উৎপাদনকাৰী জিলাখনৰ নাম কি? উত্তৰ ধেমাজি জিলা। গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে? উত্তৰ যোৰহাট জিলাত। ব্ৰহ্মপুত্ৰৰ ওপৰৰ নৰনাৰায়ণ সেতুৱে কোন দুখন জিলা সংযোগ কৰিছে? উত্তৰ বঙাইগাঁও আৰু গোৱালপাৰা জিলা। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব প্লিজ।